চিকো অসমীয়া নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এনেকুৱা এটা আঁচনিৰ বিষয়ে আলোচনা কৰিম যিটো আঁচনি নেকি অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ। কাৰণ এইটো আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে পাব 2,500 কোটি টকা প্ৰতি মাহত পাব আৰু প্ৰতি বছৰত পাব 25,000 কোটি টকা। তো কেনেকৈ পইচাটো পাব আৰু কোনসকল ছাত্ৰ ছাত্ৰীৰ বাবে ইলিজিবল হয়, এইটো ভিডিঅ'ত মই সম্পূৰ্ণ দেখুৱাই দিম আৰু কেনেকৈ এপ্লাই কৰিব মই ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাই দিম। আঁচনিৰ নামটো হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু এইটো আঁচনিৰ জৰিয়তে আপুনি প্ৰতি মাহত 2,500 কোটি টকা লাভ কৰিব আৰু যদি আপুনি বছৰত পায় তেন্তে বছৰত আপুনি 25,000 টকা পাব। এই আঁচনিটো এপ্লাই কৰিবলৈ হ'লে আপুনি নিশ্চয় গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। আপুনি BA পাছ বা স্নাতক উত্তীৰ্ণ হৈ ঘৰত বহি আছে বা উচ্চ শিক্ষাৰ কাৰণে পঢ়িব পৰা নাই বা এই পইচাখিনিৰে আপুনি কিবা এটা সৰু সুৰা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে, সেইসকলৰ বাবে এই সুবিধাটো দিয়া হৈছে। এই সুবিধাটো আপুনি লাভ কৰিব হ'লে নিশ্চয় আপুনি অসমৰ বাসিন্দা হ'ব লাগিব আৰু যিসকল ছাত্ৰীয়ে নেকি নিযুত মইনা আঁচনি পাই আছে, নিযুত মইনা আঁচনিৰ সুবিধা পাই আছে, সেইসকল ছাত্ৰী এই আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ছোৱালীৰ কথা কৈছে, যিসকল ছোৱালী নেকি 1,250 টকাকৈ পায় প্ৰতি মাহতে, সেইসকল ছোৱালী কিন্তু এই আঁচনিটো সুবিধা দিয়া নহয়। আৰু এই আঁচনিটো জিলা আয়োগটোৱে অনুসৰণ কৰিব আৰু কেনেকৈ দিব, যে 25,000 টকা দিব নে 2,500 টকা দিব, জিলা আয়োগে কিন্তু এইটো নিৰ্ধাৰণ কৰিব। আৰু যিবিলাক ছাত্ৰ বা ছাত্ৰী নেকি বিকলাংগ, অৰ্থাৎ সিহঁতে কোনো শাৰীৰিক কিবা এটা প্ৰব্লেম আছে, ফিজিকেলভাৱে এক্টিভ নহয়, সেইসকল কিন্তু 50,000 টকা কিন্তু সিহঁতক দিব। আৰু এই বাজেটটো 25 কোটি টকা লোৱা হৈছে। এই বাজেটটো 25 কোটি টকা লোৱা হৈছে আৰু এইটো এপ্লাইৰ সময়সীমা হৈছে দিয়া নাই, কিন্তু এতিয়ালৈকে এইটো এপ্লাই আৰম্ভ হ'ব। এপ্লাইটো হৈছে আপোনাৰ অক্টোবৰ মাহত কিন্তু এই এপ্লাইটো আৰম্ভ হ'ব। যেতিয়া নেকি এই এপ্লাইৰ কাৰণে নটিচ জাৰি কৰে, তেতিয়া মই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে এই আঁচনিটো লাভ কৰিবলৈ এপ্লাই কৰিব। তো ভিডিঅ'টো আজি ইমানেই আছিলে। যদি মোৰ এটা চেনেল